হেল্ল' বন্ধুসকল, মই মইনা কলিজা এক্সপ্ৰেছে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটা বিশেষ ভিডিঅ'লৈ। আৰু আগন্তুক নিৰ্বাচন আহি আছে, আমাৰ নিৰ্বাচন আৰু আমাৰ ফাগুৱা আহি আছে। লগতে আমি নিৰ্বাচনৰ এটা প্ৰাক মুহূৰ্তত আমি এটা গান আমাৰ মানৱ মুৰ্মু ডাঙৰীয়াই প্ৰস্তুত কৰি উলিয়াইছে। আমি কিছু সময় মানে কেইদিনমানৰ পিছতে আমি গানটো আপোনালোকলৈ আগবঢ়াই দিম। আৰু সেই গানটোৰ এটি কলি আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আৰু এয়া মানৱ মুৰ্মুৱে গানটো আৰম্ভ কৰিব আৰু আমি বাদ্যযন্ত্ৰত আমি সংগত কৰি দিছোঁ বাৰু। আৰু মানৱ মুৰ্মুৰ কাৰণে আপুনি কিবা ক'ব? বিশেষকৈ তেনেকৈ ক'বলৈ নাই, যিহেতু আমি কম সময়ৰ ভিতৰতে আমাৰ এই গীতটি মানে ৰাইজৰ কাৰণে প্ৰস্তুত কৰি উলিয়াই আগবঢ়াই দিম, যাতে নিৰ্বাচন সফল হওক বুলি। আমি নিৰ্বাচনী প্ৰস্তুতিৰ লগতে আমি নিজৰ কিছু ভিতৰুৱা কিছুমান কাম আছে, আমি সেইখিনিৰ লগতে আগবঢ়াই নিছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি যিখিনি পাৰিছোঁ ৰাইজলৈ আমি আগবঢ়াই দিছোঁ। আৰু নিৰ্বাচন বিশেষ আমি নিৰ্বাচনৰ লগত জড়িত নহয়, কিন্তু তথাপিও আমি নিৰ্বাচনৰ লগত সংগতি ৰাখি এটি গান প্ৰস্তুত কৰি উলিয়াইছোঁ। মানে আমাৰ মুৰ্মু ডাঙৰীয়াই আমাৰ প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই গানটি আপোনালোকক আগবঢ়াই দিছোঁ। এটা কলি মাতো আৰম্ভ কৰিছোঁ।
এই আমাৰ সৰু এটা কলি আছিলে আৰু এই কিছুদিনৰ পিছতে আমি এই গানটো মুকলি কৰি দিম সকলোলৈ আৰু ইলেকশ্যনৰ পূৰ্বে আমি এই গানটো সকলোলৈ আগবঢ়াই দিম আৰু আশা কৰোঁ এই ভিডিঅ'টো সকলোলৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এই চেনেলটো লগতে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু এই গানটি আমাৰ বেলেগ উদ্দেশ্য একো নাই আমাৰ এটি উদ্দেশ্য আমাৰ যি আগন্তুক আমাৰ নিৰ্বাচন আহি আছে সেই নিৰ্বাচন সুকলমে পাৰ হৈ যাওক তাৰে আশা কৰোঁ আৰু আমাৰ এই নিৰ্বাচনত আমাৰ বিশেষকৈ আমাৰ সমষ্টিৰ যিজন আমাৰ বিধায়ক তেখেত আমাৰ বিমল বৰা ডাঙৰীয়া তেখেত আমাৰ সুফলাফল পাওক তাৰে আশা কৰিছোঁ আৰু ইমানকে কৈ আমি আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ বিমল বৰা জিন্দাবাদ।